হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। এইটো কোনো ধৰণৰ আছাম পুলিচৰ ৰিলেটেড বা আপডেটৰ ভিডিঅ' নহয়, এইটো সম্পূৰ্ণ এটা পৃথক ভিডিঅ'। ডেইলি কি কৰি থাকোঁ তাৰ ওপৰতে এটা ভিডিঅ' বনাবলৈ ট্ৰাই কৰিলোঁ। আজি মই চেঁচাবিল আহিলোঁ। চেঁচাবিল অহাৰ কাৰণ এটাই কি, ইয়াত আমাৰ বাম খেতি কৰি থকা হৈছে, সেইকাৰণে শাক পাচলিখিনিত পানী দিবলগীয়া হোৱাৰ কাৰণে আজি মই আহিলোঁ। আগৰ কেইদিন বা আমাৰ ডাঙৰ দাদা আহি থাকে, কিন্তু আজি মৰণা মৰাৰ কাৰণে সেইকাৰণে মোকে আজি পঠিয়াই দিলে কি তই যা চেঁচাবিললৈ যা আৰু শাক পাচলিখিনিত অকণমান পানী দি দিবি। সেইটো কাৰণে পানী দিবলৈ আহিলোঁ। আৰু বিশেষকৈ আমাৰ ইয়াত দদৌ আইতাহঁতি থাকে। ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ আছে কি, খেতি কৰি আপোনালোকে কিমান টকা উপাৰ্জন কৰিব পাৰে বা গাহৰি ফাৰ্ম খুলি কিমান টকা আপোনালোকে উপাৰ্জন কৰিব পাৰে, তাৰ ওপৰতে এটা সৰুকৈ থুলমূলকৈ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাষ্টলৈকে চাই থাকিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টোৰ মাজলৈ আহিছোঁ কি, এতিয়া আলু খেতি কৰি থকা হৈছে। আলুখিনিত বিশেষকৈ পানী দিবলগীয়া আছে। এতিয়া লাহেকৈ বৰিঙে পানী দিম। ইয়াত মেচিন লগাই থৈ দিয়া আছে। আপোনালোকক দেখাম কোনটো পদ্ধতিৰে মই পানী দিছোঁ বা আমাৰ ইয়াত পানী দিয়ে শাক পাচলি, সেইটো আপোনালোকক দেখাম। হয়তো বিশেষকৈ সকলোৱে নাজানিব পাৰে এইখন ইমান ডাঙৰ এখন হেৰিয়ত কেনেকৈ পানী দিব বা হেৰিকৈ পানী দিব। সেইটো নহয়, বৰিঙৰ দ্বাৰা পানী দিয়া হয়। মেচিন লাগি আছে আমাৰ ইয়াতে। অলপ দিনৰ আগতে পাপাহঁতি আহি পিনে বৰিং এটা পুতি থৈ গ'লি, সেইকাৰণে এতিয়া শাক পাচলিত পানী দিবলৈ সিমান অসুবিধা নহয়। ইয়াত আছিলে চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিলে ছ'লাৰ পেনেল বৰিং, সেইটো বহুত অসুবিধা হয়। ৰ'দটো গ'লেগৈ মানে পানীটো বৰ ভালদৰে নিদিয়ে। সেইকাৰণে আমাৰ পাপাই এটা নিজাববীয়াকৈ বৰিং পুতি ল'লে। সেইকাৰণে বিশেষকৈ সুবিধা হৈছে পানী দিবলৈ। এতিয়া আপোনাক দেখাম যে কেনেধৰণে পানী দি আছোঁ। এতিয়া আমি ইয়াত আলুখিনিৰ মাজত আছোঁ, যিহেতু পানী দিবলৈ হৈছে সেইকাৰণে পানী দিবলৈ আহিছোঁ। এইপিনে দেখিছে এইখিনি আলু ইয়াৰ পৰা আৰুলৈকে লগোৱা হৈছে, ইয়াৰ পৰা ইয়ালৈকে আলু লগোৱা হৈছে, এইপিনেও আলু আছে। এতিয়া আমি বৰিঙে পানী দিম। এইবোৰত পাইপ লগাই থৈ দিয়া আছে। এতিয়া আলুখিনিত পানী দিবলৈ মেচিনটো ষ্টাৰ্ট কৰিব লৈছোঁ। আপোনালোকে চাব যে কেনেকৈ পানী দিওঁ আমি বৰিঙৰ দ্বাৰা। এতিয়া মেচিনটো ষ্টাৰ্ট দিম এতিয়া। আৰু এয়া মোৰ লগত দদৌও আছে। আলুত পানী দি থকা হৈছে। আমাৰ ওচৰলৈ গৈ দেখাই দিছোঁ কেনেকৈ পানী দিয়া হৈছে। এইকেইটা বিশেষকৈ গান বুলি কয়, গানকেইটাত চাৰিওপিনে ঘূৰি ঘূৰি পানীটো দি থাকে। আপোনালোকে দেখিব পাইছে। এইখিনি হৈছে বন্ধাকবি আৰু ফুলকবি আৰু ব্ৰকলি দিয়া হৈছে। ইয়াত বিশেষকৈ কালি পানী দিলে দাদাই আহি, ডাঙৰ দাদাই আহি। এতিয়া এইখিনি আলুখিনি দিব গ'লে সেইকাৰণে ইয়াৰ পৰা ইয়ালৈ দেখিছে আলু, এইপিনেও আলু হয়। এইবোৰত আলু মাটি চপোৱা হৈ গ'ল, এতিয়া পানী দি থকা হৈছে। আপোনাৰ ওচৰলৈ গৈ দেখাই দিছোঁ কেনেকৈ পানী দি থকা হৈছে। এইকেইটাত আপোনাৰ দেখিছে এই কেইবাটাও গান দেখিছেনে, এই গানকেইটাই ঘূৰি ঘূৰি পানী দি থাকে এনেকৈ, দেখিছে আপোনালোকে। আৰু এঘণ্টা ডেৰ ঘণ্টামানৰ পিছত এইখিনি পানী দিয়া হৈ যাব। তাৰপৰা এইটো ছাইডলৈ নি দিয়া হ'ব, কাৰণ গানখিনিয়ে বেছি দূৰলৈ পানী নেমাৰে। এইটো ছাইডে নি দিয়াৰ পিছত এইখিনি হৈ যাব। আৰু গাহৰি ফাৰ্মখনত দেখাম আপোনালোকে কেইটা গাহৰি আছে বা কিমান টকা উপাৰ্জন কৰিব পাৰে গাহৰি পোৱালি দি বা গাহৰি ফাৰ্ম খুলি। বিশেষকৈ আমাৰ এই চেঁচাবিলতে গাহৰি পোহা হৈছে। ডাঙৰ দাদা ইয়ালৈ আহি থাকে, গাহৰি পুহি থকা হৈছে আৰু খেতি বাতি কৰি থকা হৈছে। বিশেষকৈ ডাঙৰ দাদা আৰু পাপা আহি থাকে, বহুত শাক খেতি কৰি থকা হৈছে। সেইকাৰণে সম্পূৰ্ণ দেখাব নোৱাৰিবও পাৰোঁ। সেইপিনে আছে আলু, চব পিনে আলু হৈ আছে। আগলৈ আৰু দেখাম ব্ৰকলি দি থৈ দিয়া আছে, সেইখিনি দুদিনমানৰ পিছত হ'বগৈ আৰু বিকিব পৰা। ভিডিঅ'টো বনোৱা এটাই উদ্দেশ্য কি, আপোনালোকে ঘৰত এনেই বহি থকাতকৈ খেতি বাতি কৰিও পইচা ইনকাম কৰিব পাৰে। সেইকাৰণে ভিডিঅ'টো এইটো উদ্দেশ্যতে বনোৱা হৈছে, বাম খেতি কৰি নহবা গাহৰি পুহি বা হাঁহ কুকুৰা পুহি আপোনালোকে এনেকৈ টকা উপাৰ্জন কৰিব পাৰে। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি। আজি এনেকুৱা ধৰণৰ ভিডিঅ' ফাৰ্ষ্ট বনাইছোঁ, নহ'লেতো মই প্ৰথম শ্বৰ্ট ফিল্ম বনাইছোঁ চেনেলটো, তাৰপৰা আছাম পুলিচৰ আপডেট দিবলৈ ধৰিছোঁ। এতিয়া ডেইলি লাইফষ্টাইলৰ বা এনেকুৱা জীৱিকাৰ ওপৰত এইটোৱে প্ৰথম ভিডিঅ'। আপোনালোকে ভিডিঅ'টো যদি চাই আছে কেনেকুৱা পাইছে জনাব কমেণ্ট কৰি, তেতিয়াহে এনেকুৱা ভিডিঅ' আকৌ দি যাবলৈ ট্ৰাই কৰিম। এইপিনেও এইখিনি ব্ৰকলি দি থৈ দিয়া হৈছে। এইপিনে ব্ৰকলি দি থোৱা মেচিনৰ মাত আপোনালোকে শুনিছে, ভইচটো ভালকৈ নাযাবও পাৰে। এইখিনি ব্ৰকলি দি থৈ দিয়া আছে। আৰু এই কলগছখিনি ইটো পাৰেও আছে, এইখিনি দি থৈ দিয়া আছে। এইপিনেও আলু আছে, চব পিনে আলু আছে।
তাৰ আগলৈ মটৰ দি থৈ দিয়া আছে, সেইখিনি আপোনালোকক দেখাবলৈ বেলেগ দিনাখন দেখাম বেলেগ এটা ভিডিঅ'ত। আপোনালোকে চাই থাকিব বা চেনেলটো যদি ভাল লাগিছে বা এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, তেতিয়াহে এনেকুৱা ভিডিঅ' দিবলৈ আপোনালোকক ট্ৰাই কৰিম। দেখিছে মেচিনটো এনেকৈ পানী দি থকা হৈছে, সেইডাল পাইপেদি গৈছে, সেইডাল পাইপেদি গৈছে পানীটো, আৰু ইয়াত মেচিনটো চলাইছে, এইটো বৰিং ইয়াতে ফুটা হৈছে। আৰু এইপিনে ইয়াত মাটিমাহ দি থৈ দিয়া আছে, এইখিনি মাটিমাহ। আৰু আগলৈ আছে কি, আগলৈ আপোনাক দেখাম, ভিডিঅ'টো চাই থাকক। আমাৰ ইয়াত সকলো খেতিয়ে কৰা হয় আমাৰ ইয়াত। আপোনালোকক দেখাম যে কি খেতি কৰা হৈছে। এইপিনে জলকীয়া দিয়া হৈছে, ইয়াৰ পৰা সেইবিলাকে জলকীয়া দিয়া হৈছে। এইপিনে এইটো দীঘল লাইনত ৰচুন দিয়া হৈছে, গোটেই আপোনালোকে ইয়াৰ পৰা হ'বলৈকে দেখিছে ৰচুন দিয়া হৈছে। এইপিনে এইখিনি জলকীয়া হয়, এইবোৰত ৰচুন দিয়া হৈছে। ভিডিঅ'টো চাই থাকিব, কেনেকুৱা পাইছে জনাবচোন কমেণ্টত, কিমান ভাল পাইছে বা বেয়া পাইছে এইবোৰ সকলো কমেণ্টত জনাব। এইপিনে দিয়া আছে ওলকবি, এইখিনি ওলকবি দিয়া আছে, সৰুটো দিয়া আছে বাৰু ওলকবি, কিন্তু এইখিনি আগতীয়া ওলকবি হয়, এইখিনি বিক্ৰী কৰি থকা হৈছে বাৰু। এইপিনে বকলিও বিক্ৰী কৰিবলগীয়া হৈছেগৈ আৰু লাহে লাহে। এইপিনে ওলকবি আৰু বকলি দিয়া হৈছে, ইমানখিনিয়ে নহয় বাৰু। আৰু ইপিনে আছে, সেইপিনে আপোনালোকক ইমান দূৰত দেখাই নাথাকোগৈ আৰু। বকলি আছে, ওলকবি আছে, মটৰ আছে, সৰিয়হ আছে, সেইবোৰ বেলেগ এদিনাখন এটা ভিডিঅ'ত ধুনীয়াকৈ আপোনালোকক দেখাম বাৰু। আজি ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ। এইপিনে আছে ফ্ৰেচবিনখিনি দেখিছে, এইখিনি লাহে লাহে ফুলিছেগৈ আৰু হ'বগৈ লাহেকৈ। সেইটো চাইডে এইখিনি তামোলখিনি, ইটো চাইডে আছে লাই শাক, এইখিনি ফ্ৰেচবিন হয়, সেইখিনি লাই শাক হয়। এতিয়া ভিডিঅ'টো বেছি দীঘল নকৰোঁ, গাহৰি ফাৰ্মখন বা সৰুকৈ গাহৰি পুহি থকা হৈছে, ফাৰ্মখন দেখাইছোঁ। এতিয়া আপোনালোকক দেখাম গাহৰি ফাৰ্মখন বা সৰুকৈ আমি ফাৰ্মখন খুলি থৈছোঁ, ডাঙৰ নহয় বাৰু, সৰু হয়। এতিয়া আপোনালোকক দেখাম গাহৰি কেইটা আছে। আগতে কেইবাটাও আছিলে, এতিয়া বিক্ৰী কৰিলে, এতিয়া অকল 3টা আছে। এইটো এটা আছে ইয়াত, এইটো মতা হয়, এইটো আপোনাৰ দেখিছে শুই আছে। এইপিনে ইয়াত এটা ঘৰ বনোৱা আছে, মুঠতে 4টা কোঠা বনোৱা আছে। 4টা কোঠাত এইটো এটা আছে, সেইপিনে 2টা আছে। ইয়াত থকাকেইটা বিক্ৰী কৰি দিয়া হ'ল, মাইকী 2জনী আছিলে, বিক্ৰী কৰি দিয়া হ'ল। বিশেষ পোৱালি 2বাৰ দিলে, সেইকাৰণে বিক্ৰী কৰি দিয়া হ'ল। এইখিনি কচু টেপু হৈছে, আৰু 2 দিনমানৰ পিছত কচু দিবলৈ হ'বগৈ আৰু। ইয়াতে থৈ দিছে কচু টেপুখিনি। ইয়াত এইপিনে এজনী আছে, এজনী এবাৰ দিছে আৰু এবাৰ দিব, তাৰপৰা বিক্ৰী কৰি দিব। আৰু 2বাৰ দিলে, 2বাৰ আৰু নিদিয়ে, আৰু এইজনী আৰু 2 দিনৰ পিছত বিক্ৰী কৰি দিব। এইপিনে সেইজনীও পোৱালি, সেইটো এটা আছে, বেছি ডাঙৰ নাই হোৱাগৈ, দেখিছে আপোনালোকে। ভালেকেইটা আছিলে গাহৰি, বিক্ৰী কৰি দিয়া। গাহৰি পোহাটো বহুত সহজ কথা নহয়, বহুত টান কাম হয়। প্ৰতিদিনে চফা কৰিব লাগে, প্ৰতিদিনে দানা দিব লাগে, তেতিয়া গাহৰি ডাঙৰ হ'ব। আৰু পোৱালি দিলে আপোনালোকৰ বেছিকৈ লাভ হ'ব। গাহৰি পোহাত বেছিকৈ পোৱালিতে লাভ আছে। এটা পোৱালিত 5,000 6,000 মাহ পিনে যদি 12টা 13টা দিয়ে পোৱালি, আপোনালোকে গম পাইছে কিমান টকা উপাৰ্জন কৰিব পাৰিব। আৰু বাম খেতিটো বহুত টকা উপাৰ্জন কৰিব পাৰিব আপোনালোকে। মই এতিয়া প্ৰমাণটো কৈ নিদিওঁ বাৰু, কিমান টকা উপাৰ্জন কৰিব, কিমান টকা গাহৰি ফাৰ্ম খুলি টকা ইনকাম কৰিব পাৰিব। আপোনালোকে গম পাব পিছত, এটা নেক্সট ভিডিঅ'ত আপোনালোকক ক'ম কিমান টকা আপোনালোকে উপাৰ্জন কৰিব পাৰিব গাহৰি পুহি বা বাম খেতি। ইমানখিনিয়ে দেখালোঁ, আৰু আছে বাৰু বহুত আছে, ইমানখিনি দেখাই নাথাকোঁ, বেলেগ এদিন ভালকৈ দেখাম আপোনালোকক। ইমানলৈকে যদি ভিডিঅ'টো চাই আছে, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দি যাম। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন কমেণ্টত, পাৰিলে কমেণ্ট কৰি জনাব। আৰু নেক্সট ভিডিঅ' কি লাগে আপোনালোকে কমেণ্টত জনাব। তো আজিলৈ আহিছোঁ, বাই বাই।